বন্ধুসকল, যোৱা ভিডিঅ'টোত মই টেন্স প্ৰধানত কেইটাৰ বিষয়ে মই এটা ভিডিঅ' বনাইছিলোঁ। আজি এইটো ভিডিঅ'ত মই টেন্সৰ প্ৰধানত তিনিটাৰ উপৰিও আৰু কেইটা ভাগ আছে সেই বিষয়ে মই আজি এইটো ভিডিঅ'ত আলোচনা কৰিম। গতিকে বন্ধুসকল, আৰু পলম নকৰি এইটো ভিডিঅ' আৰম্ভ কৰিছোঁ। তিনিটা প্ৰধান ভাগৰ উপৰিও কিছুমান উপভাগ আছে। সেই ভাগসমূহৰ বিষয়ে আজি আলোচনা কৰিবলৈ ওলাইছো। প্ৰথমতে প্ৰেজেন্ট টেন্সৰ যি চাৰিটা ভাগ আছে সেই বিষয়ে মই আলোচনা কৰিম। তো প্ৰেজেন্ট টেন্সক আকৌ প্ৰেজেন্ট ইনডিফিনিট, প্ৰেজেন্ট কণ্টিনিউয়াছ, প্ৰেজেন্ট পাৰফেক্ট টেন্স আৰু প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স এই চাৰিটা ভাগত ভাগ কৰা হৈছে। সেইদৰে পাষ্ট টেন্সক আকৌ পাষ্ট ইনডিফিনিট, পাষ্ট কণ্টিনিউয়াছ, পাষ্ট পাৰফেক্ট এণ্ড পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ। তাৰপিছত ফিউচাৰ টেন্সক আকৌ চাৰিটা ভাগত ভাগ কৰা হৈছে। ফিউচাৰ ইনডিফিনিট, ফিউচাৰ কণ্টিনিউয়াছ, ফিউচাৰ পাৰফেক্ট এণ্ড ফিউচাৰ পাৰফেক্ট কণ্টিনিউয়াছ। যিয়ে নহওক বন্ধুসকল, এতিয়া এইটো ভিডিঅ'ত অনলি মই প্ৰেজেন্ট ইনডিফিনিট টেন্স কাক বোলে, ইয়াৰ উদাহৰণ, গঠন প্ৰণালী এই বিষয়ে বিতংকে আলোচনা। গতিকে বন্ধুসকল, মই আৰু পলম নকৰি প্ৰেজেন্ট ইনডিফিনিট টেন্স কাক বোলে, ই কেনেকৈ গঠিত হয় সেই বিষয়ে আলোচনা। প্ৰেজেন্ট ইনডিফিনিট টেন্স চিৰসত্য ঘটনা, অব্যাহত কাম আৰু বৰ্তমানত কোনো কাম হোৱা বুজাবলৈ প্ৰেজেন্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হয়। আকৌ কৈছো, কোনো এটা কাম বৰ্তমানে নাইবা চিৰসত্য ঘটনা বা অব্যাহত বুজালে তেনেহ'লে সেই বাক্যটো প্ৰেজেন্ট ইনডিফিনিট টেন্স বোলে। যে উদাহৰণস্বৰূপে, man is mortal, the earth moves round the sun, the boy reads his lesson, we eat rice. গঠন প্ৰণালী subject plus verb plus object, কিন্তু সাবজেক্টটো যদি থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হয় তেনেহ'লে ভাৰ্বৰ লগত এছ বা ইএছ যোগ হয়। আকৌ এছ আৰু ইএছ কোনখিনি জাগাত ব্যৱহাৰ হয় সেই বিষয়ে কিছু আলোচনা। যি শব্দৰ শেষৰ আখৰটো অ হয় সেই শব্দৰ লগত এছ নহয় ইএছ যোগ হয়। does, goes, eats. আকৌ 2 নম্বৰ ৰুল, যি শব্দৰ শেষৰ আখৰ যদি ডাবল এছ অৰ এছ এইচ থাকে তেনেহ'লে সেইটোৰ লগত ই এইচ হয়। যেনে কিচ, মিছ, পুছ, ইচ। 3 নম্বৰ, যদি কোনো শব্দৰ শেষৰ আখৰ কনসোনেন্ট নাইবা ৱাই হয় তেনেহ'লে তাৰ লগত ইএছ যোগ হয়। এক্সাম্পল, ট্ৰাই ট্ৰাইজ, মেৰি মেৰিজ, ট্ৰাই ট্ৰাইজ, ইটছ। কিন্তু শেষৰ ৱাই উঠি গ'ল আই হ'ব আৰু অৱশেষত ইএছ যোগ হ'ব। 4 নম্বৰ, যদি কোনো শব্দৰ শেষৰ আখৰটোৰ ৱাই হয় আৰু তাৰ আগত যদি ভাৱেল থাকে তেনেহ'লে তাৰ লগত এছ যোগ হয়। সে, সেজ, প্লে, প্লেজ, ইচ। কিন্তু আকৌ এটাৰ কথা কৈছো,
আপোনালোকে বাক্য এটা ভালদৰে দেখি লক্ষ্য কৰাৰ পিছতে সেই বাক্যটো কেনেকৈ লিখিব লাগে সেইটো আপোনালোকে নিশ্চয় মনত ৰাখিব। যেহেতু ইয়াত কয় যে এজ বা ইয়াত যোগ হয়, আপনার যদি সাবজেক্ট থার্ড পার্সন সিঙ্গুলার নাম্বার হয় তেনেহলে এজ বা ইয়াত যোগ হয়। কিন্তু আপোনালোকে মনত ৰাখিব লাগিব কিছুমান বাক্য যেনে আই প্লে ফুটবল, ইয়াত আই আপনার ফার্স্ট পার্সন, গতিকে প্লে এইটো প্লে থাকিব, ইয়াস নহব। আৰু যদি হি প্লেজ ফুটবল তেনেহলে আপনার হি থার্ড পার্সন সিঙ্গুলার নাম্বার, গতিকে ইয়াৰ লগত ইয়াস বা এস হলহেঁতেন। সেইদৰে আপোনালোকে আপোনাৰ প্ৰেজেন্ট টেন্স কাক বোলে, এই টেন্স কেনেকৈ লিখিব লাগে সেই বিষয়ে শিকিব পাৰিব বা লিখিব পাৰিব। গতিকে আপোনালোকক কবেকত এটা সৰু ৰিকুৱেষ্ট কৰিছোঁ, যদি মোৰ চেনেললৈ নতুন আহিছে তেনেহলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো অল কৰি দিব। গতিকে আজি আপোনালোকৰ মাজৰ পৰা বিদায় হৈছোঁ। জয় হিন্দ, ধন্যবাদ, বাই বাই।